আজি আমি ষ্টাৰ্ট কৰিম বাস্তৱ সংখ্যাৰ পৰা। বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ, ইংলিছত কয় ৰিয়েল নাম্বাৰ। আমি প্ৰথম কথা গম পাব লাগিব ৰিয়েল নাম্বাৰ হয় কি। ৰিয়েল মানে কি হয়, মানে ইমাজিনেৰী নহয়, মানে ৰিয়েল হয়। ঠিক আছে, তো ইয়াতে তিনিটা কথা আছে। বাস্তৱ সংখ্যাৰ মেইন ৰুল তিনিটা হয়। এক নম্বৰটো হৈছে কি, বাস্তৱ সংখ্যা হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ দুটা মিলাই বাস্তৱ সংখ্যা হয়। চ' এক নম্বৰ প্ৰশ্নটো হৈছে পৰিমেয় আৰু অপৰিমেয় দুইটা সংখ্যা মিলায়ে বাস্তৱ সংখ্যা হয়। ঠিক আছে, দুই নম্বৰ পইণ্টটো হৈছে বাস্তৱ সংখ্যাক সংখ্যা ৰেখাত প্ৰকাশ কৰিব পাৰি। আমি সংখ্যা ৰেখা মানে কি বুজি পাব লাগিব। সংখ্যা ৰেখা মিনিংটো কি হয়, হোৱাট ইজ সংখ্যা ৰেখা? একদম চিম্পুল কথা, ইয়াতে একো নাই। আমি যদি এডাল ৰেখা টানো, ঠিক আছে, মাজত থাকিব 0, মিডল, এইফালে যাব পজিটিভ এক্স, এইফালে যাব এক্স নেগেটিভ। ঠিক আছে, 1 2 3 4 5 লোৱা, 1 2 3 4 5। এইফালৰখিনি চব হৈছে পজিটিভ, এইফালৰখিনি নেগেটিভ। -1 -2 -3 -4 -5। ঠিক আছে, এইটো পজিটিভ। মনত ৰাখিবা 0.5। এতিয়া কুৱেশ্যনটো হৈছে 0.5 to 1.5, 1.5টো বাস্তৱ সংখ্যা হয় কি নহয়? এইটো বাস্তৱ সংখ্যাই হয়। এইটো আমি কেনেকৈ লিখিব পাৰোঁ? 3/2 হয়নে? তো ছেকেণ্ড বস্তুটো হৈছে মৌলিক উপপাদ্য। মৌলিক উপপাদ্যটোৱে কি কয়? মৌলিক উপপাদ্যটোৱে কয় যে প্ৰতিটো যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ গুণফল ৰূপে আমি প্ৰকাশ কৰিব পাৰোঁ। একদম চিম্পুল হয়। মানে মই ইয়াতে দেখাই আছোঁ 66 আৰু 420 দুটা সংখ্যা ল'লোঁ। সিহঁতক আমি মৌলিক সংখ্যাৰ গুণফল ৰূপে কেনেকৈ প্ৰকাশ কৰিম? আমি 66টো কথা কওঁ। ঠিক আছে, 66 মৌলিক সংখ্যা আটাইতকৈ সৰু কি দি মানে ইয়াক হৰণ হয়? 2 দি। 2 33 66। ঠিক আছে, তাৰপিছত একটো 2 নাযায়, দেন 3 যাব, 3 11 66। 11ক আৰু কিহে যাব? 11কটো 11 যাব। তো আমি 66টো এনেকৈ লিখিব পাৰোঁ 2 × 3 × 11 × 1। আপোনালোকে যদি চাইডৰ শ্লাইডখনত দেখুৱা, সেইটোৱে কৰা আছে। ঠিক আছে, আৰু ছেকেণ্ডটো চাওঁ আমি 420 কেনেকৈ যাব? তোমালোকে ভাবাচোন অলপ, কেনেকৈ যাব পাৰে? প্ৰথম 2 যাব, কিমান যাব? 210। দেন আকৌ 2 যাব, কিমান যাব? 105। দেন আকৌ 2 যাব, অ' চৰি 2 নাযাব চাগে, 2 3 যাব। 35ক কিহে যাব? 5 যাব। 7ক কিহে যাব? 7 যাব। কিমান থাকিব? 1। আমি এনেকৈ লিখিব পাৰোঁ ন, 2 × 2 × 3 × 5 × 7 হয়নে? 1টো লিখি দিব পৰা কথা নাই, কি আছে, ছেমেই হয়। তো এতিয়া আমি আৰু এটা বস্তু শিকি ল'ম, লসাগু আৰু গসাগু বুলিবা। ঠিক আছে, আমি কি শিকিম? লসাগু, লসাগু আৰু গসাগু। লসাগু গসাগু কি হয়? লসাগু। ঠিক আছে, লসাগু হৈছে কি? লসাগু আমি দুটাৰ পৰা কেনেকৈ উলিয়াম?
চাবা দুইটাতে যদি যিকেইটাৰ মানে লখাগু বা গখাগু উলিয়াব দিছে যিটো বস্তু কমন থাকে এতিয়া চোৱা ইয়াতে দুইটো আছে কমন ইয়াতো আছে যিটোত বেছিকৈ থাকে সেইটো লৈ ল'বা ঠিক আছে কিবা আছে ওপৰত এবাৰ আছে তলত দুবাৰ আছে তো 2 × 2 আমি তলৰ দুবাৰ ল'ম ঠিক আছে 3 ওপৰতো আছে তলতো আছে তো এবাৰ আছে তো এবাৰেই ল'ব লাগিব তাৰপিছত কি আছে 3 পিছত 5 আছে ওপৰত নাই 5 ল'ব লাগিব 5ৰ পিছত কি আছে 7 আছে ওপৰত নাই তাৰপিছত কি আছে 11 আছে ঠিক আছে তাৰপিছত কি আছে 1 আছে তো কিমান হ'ল তো সব মিলাই হ'ল 4620 ঠিক আছে আৰু গখাগুটো অলপ বেলেগ হয় গখাগুটো কেনেকৈ উলিয়াই মই দেখাইছোঁ চোৱা গখাগুত কি কৰিবা দুটাত যিটো কমন আছে সেইটোৱে ল'ব লাগিব ঠিক আছে নহয় যি দুটা কমন আছে এতিয়া 2 ইয়াতো আছে 66তো 2 আছে 420তো 2 আছে যদি দুইটা আছে দুইটা কমনৰ এটা ল'ব লাগিব এটা হ'লে কি হ'ব 2 হ'ব 3 ইয়াতো আছে কি ল'ম 3 ল'ম হ'ল 1 দুইটাতে আছে কি ল'ম 1 ল'ম তো গতিকে কিমান হ'ল এনচাৰ 6 হ'ল বুজি পাইছা ইয়ালৈকে চবে যদি বুজি নোপোৱা কমেণ্ট কৰি জনাব পাৰা ঠিক আছে দেন আমি চাম লখাগু আৰু গখাগুৰ মাজৰ সম্পৰ্ক কি হয় কি থাকিব পাৰে কোৱাচোন এই লখাগু আৰু গখাগুৰ মাজৰ ৰিলেশ্যনটো কি থাকিব পাৰে দুটাৰ মাজত যদি ৰিলেশ্যন উলিয়াব দিওঁ আৰু আমাক যদি কয় এই দুটাৰ সংখ্যাৰ লখাগু আৰু গখাগুৰ মাজৰ ৰিলেশ্যনটো কি হ'ব একদম চিম্পল ইকুৱেশ্যন এটা আছে শিকি ল'বা ফাৰ্ষ্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ ইকুৱেল টু লখাগু ইনটু গখাগু ঠিক আছে তো কি হ'ব আমি যদি এইকেইটাই উলিয়াওঁ এইকেইটাৰ মাজৰ ৰিলেশ্যনটো কি হ'ব ফাৰ্ষ্ট সংখ্যা কি আছিলে ফাৰ্ষ্ট 66 ফাৰ্ষ্ট সংখ্যাটো হৈছে 66 লিখিলোঁ 66 তাৰ জেগাত ঠিক আছে সেকেন্ড সংখ্যাটো কি আছে 420 সেকেন্ডৰ জেগাত লিখিলোঁ 420 তো আমি এতিয়া যদি লখাগু উলিয়াব বিচাৰোঁ আমিতো এনে উলিয়াই ল'লোঁ দুইটাই আমি যদি এই ফৰ্মুলাটোৰ পৰা লখাগু আৰু গখাগু ৰিলেশ্যনটোৰ পৰা মানে যদি লখাগু উলিয়াব বিচাৰোঁ তো লখাগুটো ধৰিলোঁ আমি x ঠিক আছে কিন্তু গখাগু কিমান দি আছে 6 চিম্পল ইকুৱেশ্যন কিমান হ'ব কি হ'ব x equal to 66 into 420 divided by 6 11 equal to কিমান 4620 equal to লখাগু কোনোবাই যদি বুজি পোৱা নাই মোক জনাবা কমেণ্ট কৰি মই বুজাই দিম আকৌ ঠিক আছে এইটো আৰু এইটো দুটো আমি ওলাইছিলোঁ একজেক্টলি চেম ঠিক আছে ইয়ালৈকে ওকে দেন তাৰপিছত আমি যাম √2টোক অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে √2ক অপৰিমেয় বুলি প্ৰমাণ কৰিব লাগে √2 পৰিমেয় নে অপৰিমেয় অপৰিমেয় হ'লেতো ডেফিনেটলি পৰিমেয় হ'ব অপৰিমেয় বুলি প্ৰমাণ কৰা তো আমি এটা কৰিম কি আমি √2টোক পৰিমেয় নহয় বুলি প্ৰমাণ কৰিম ঠিক আছে মানে একদম চিম্পল ধৰা এটা চোৰে সি চোৰে হয় ঠিক আছে নহয়
কিন্তু এটা চোৰৰ কেছত সি সেই চুৰটো কৰা নাই, মানে সেই চুৰি কামটো কৰা নাই। তো আমি তাক কি বুলি প্ৰমাণ কৰিম? সি চুৰ নহয় বুলি নহয়, সি চুৰটো কৰা নাই বুলি প্ৰমাণ কৰিম। ঠিক আছে, তো আমি কি ধৰিম, কি কৰিম এতিয়া, কেনেকৈ কৰিম? তোমালোকে শ্লাইডত চোৱা কি লিখা আছে। ধৰি লওঁ ৰুটটো এটা পৰিমেয় সংখ্যা। আমি ধৰি লৈছোঁ ৰুটটো এটা পৰিমেয় সংখ্যা, কাৰণ আমি পৰিমেয় নহয় বুলি প্ৰমাণ কৰি আছোঁ ন ৰুটটোতো। তো আমি ধৰিলোঁ, ধৰা হ'ল ৰুটটো এটা পৰিমেয় সংখ্যা। মোৰ হেণ্ডৰাইটিং বেয়া হয়, সেইকাৰণে তোমালোকক শ্লাইডৰ ব্যৱস্থা কৰি দিছোঁ চাইডত, যদি বুজি নোপোৱা চাই লওক। ঠিক আছে, তো পৰিমেয় সংখ্যা হ'লে কি হ'ব? P/Q আকাৰত আমি প্ৰকাশ কৰিব পাৰোঁ, হয়নে নহয়? তো ৰুটটো ইকুৱেল টু A/B হৈ যাব, একদম চিম্পুল। দেন কি কৰিব পাৰোঁ আমি এইটোক? ৰুটটো B ইকুৱেল টু A। আমি ৰুটটো উঠাবলৈ দুইফালে আমি স্কোৱাৰ কৰি দিলোঁ, হয়নে? তো তেতিয়া কি হৈ যাব? স্কোৱাৰটোৱে ৰুটটোৱে গুচি যাব, স্কোৱাৰটোৱে ৰুটটোৱে গুচি যাব। 2B স্কোৱাৰ ইকুৱেল টু A স্কোৱাৰ, হয়নে? এতিয়া তুমি চাবা, চাইডত মই লিখি দিছোঁ ভালকে, A স্কোৱাৰ 2 দ্বাৰা বিভাজ্য। ঠিক আছে, আৰু Aও 2 দ্বাৰা বিভাজ্য। C এটা পূৰ্ণাংগ সংখ্যা, এইটো এটা কণ্ডিশ্যন লৈ ললোঁ আমি। ঠিক আছে, A ইকুৱেল টু 2C। বুজি পাইছা ন? যদি বুজি পোৱা নাই মোক ক'বা, মই বুজাই দিম, কমেণ্টত জনাবা, নেক্সট ক্লাছত বুজাই দিম ভালকৈ। ঠিক আছে, তো আমি তেতিয়া কি লিখিব পাৰোঁ? A ইকুৱেল টু যদি আমি 2C ধৰি লওঁ, চিটো যদি এটা পূৰ্ণ সংখ্যা হয়, দেন 2B স্কোৱাৰ ইকুৱেল টু 2C হোল স্কোৱাৰ, হয়নে? 2B স্কোৱাৰ ইকুৱেল টু 4C স্কোৱাৰ, 2 2 4, এইটো চবেই জানা। দেন B স্কোৱাৰ ইকুৱেল টু কিমান হ'ব? এইটো এইফালে যাব, এইটোতো জানাই তোমালোকে, 2C স্কোৱাৰ। ঠিক আছে, অৰ্থাৎ কাহিনীটো হৈ কি হ'ল, A আৰু B দুইটাৰ সাধাৰণ গুণিয়ক 2 আছে, গুণনীয়ক। ঠিক আছে, কিন্তু আৰম্ভণিতে A আৰু B সহমৌলিক বুলি ধৰা হৈছিল। ঠিক আছে ন? ই এটা বিৰোধ, সেয়েহে ৰুটটো পৰিমেয় বুলি ধৰা অনুমানটো ভুল হ'ব। গতিকে এতেকে ৰুটটো এটা অপৰিমেয় সংখ্যা। ঠিক আছে, আমি বাকীখিনি নেক্সট ক্লাছত আলোচনা কৰিম।